এক্সাইটেড নে এংগেজমেন্টৰ কাৰণে Welcome back to the new vlog. এটি নতুন মজা ভিডিঅ'লে স্বাগতম জনাইছো। সো এফালে একচুয়ালি মামি আছে, মামি আহি যোৱা। সো আজি আমি মামি আৰু দুই ভাগিন আহি যা আকৌ। সো আজি আমি মামি আৰু দুই ভাগিন গৈ আছো মোৰ এংগেজমেন্টৰ বজাৰ কৰিবৰ কাৰণে। কি হ'ল কিবা এটা হ'ল, মই কেমেৰাত চাই ল'ম বাৰু, মানে ভিডিঅ'ত চাই ল'ম। সো আমি তিনিজনী আজি গৈ আছো বজাৰ কৰিবৰ কাৰণে। একচুৱেলি ইফালে মাও আছে, কিন্তু পৰ্দা ডাঙৰ হৈ আছে, গম পাইছে মানে আজি মা অকণমান ঘৰৰ আলহী হৈ গ'ল আৰু ভাবিছোঁ এযোৰ চাদৰ মেখেলা কিনো বুলি, লগতে শিখো কিনিম বুলি ভাবিছোঁ আৰু নাই একদম ধুনীয়াকৈ পাপাৰ পৰা পইচা লৈ লৈছোঁ। তো আজি চাদৰ মেখেলা কিনিম, একদম যোনযোৰ মানে এংগেজমেণ্টৰ দিনাখন পিন্ধিম ন, সেইযোৰ কিনিবলৈ গৈ আছোঁ। তো তাকে আৰু এটা বোলো ব্লগ ষ্টাৰ্ট কৰি দিওঁ, একদম মজাকৈ ব্লগটো শেষলৈকে চাই থাকিব। আৰু ইমান বেছি গৰম, খোপা চোপা বান্ধি লৈছোঁ, মুখখন সেইকাৰণে বেছি ডাঙৰ লাগিছে। তো আৰু এতিয়া জল্দি যাওঁ, ওলাই মেলি একদম আজৰি, বিহুৰ নতুন কাপোৰ পিন্ধিছোঁ। ত' আমি বহুত দিনৰ পৰা টমটমত গৈ আছোঁ। এইফালে শিখু আছে, কিনো ইমান দিনৰ মূৰত মই টমটমত দিছোঁ ন, একদম মজা লাগিছে। এতিয়া আমি চিধা বজাৰলৈ যাওঁ, বজাৰত গৈ প্ৰথমতে কাপোৰযোৰ কিনিম, তাৰপিছত আৰু ইটো সিটো বস্তু কিনিব লগা আছে আৰু। চ' কাপোৰৰ শ্বপিং কৰাৰ লগতে ভাবিলোঁ এডাল কপালিও লৈ লওঁ। তাকে এখন ষ্টেচনাৰী দোকানত আহি কেনে চাই আছোঁ কেনেকুৱা ধৰণৰ কপালি ল'লে ভাল হ'ব, আৰু ডিজাইনবোৰচোন পচন্দে নালাগে। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, আগতে যে ইমান শ্বপিং কৰিছোঁ মামাৰ বিয়াৰ কাৰণে, দাদাৰ বিয়াৰ কাৰণে, কিন্তু আজি মোৰ নিজৰে এংগেজমেণ্টৰ কাৰণে শ্বপিং কৰি আছোঁ, মোৰ বিলিভেই হোৱা নাই। মানে এতিয়াও মই মানে বিশ্বাস কৰিব পৰা নাই যে মোৰ নিজৰ এংগেজমেণ্ট হ'বলৈ গৈ আছে। তো তাকে এতিয়া এফালৰ পৰা গোটেই কপালিবিলাক চাবলৈ লৈছোঁ, মানে ভাবিছোঁ এংগেজমেণ্টত এডাল কপালিও পিন্ধো বুলি, কিন্তু চাই লওঁ, যদি পচন্দ হয় ল'ম, যদি পচন্দ নহয় তেনেহ'লে বাদ দিম আৰু। হাই গাইছ, তো বজাৰ কৰোঁতে আমাৰ সন্ধিয়াই হ'লহি, আৰু এতিয়া ফাইনেলি আমাৰ কাপোৰ কিনা হৈ গৈছে। চাদৰ মেখেলা কিনিলোঁ, কিন্তু ইমান বেছি এতিয়া বিহু বুলি হেৰিবিলাকত দোকানবিলাকত ভিৰ আছিলে, সেইটো কাৰণে ব্লগে শ্বুট কৰা হোৱা নাছিলে। এতিয়া অলপমান মানে ফ্ৰী হৈছোঁ বুলি ক'ব পাৰি, সেইটো কাৰণে এতিয়া বোলো কণ্টিনিউ কৰোঁ, আপোনালোকক দেখুৱাম বাৰু ঘৰত গৈ পেলাই কি লৈছোঁ কি নলৈছোঁ। আৰু সেই টাউনতে অলপমান দুই এটা বজাৰ কৰিলোঁ, সেইটো কাৰণে একো ব্লগে ভালকৈ বনোৱা নহ'ল, কাৰণ ইমান বেছি ভিৰ আৰু ইমান বেছি গৰম ন। হাই গাইজ, গুড মৰ্ণিং। চ' আজি হৈছে নেক্সট ডে'। চ' এদিনতে বজাৰ কৰি শেষ নহয়, আজি আকৌ বজাৰ যাব লাগিব। পিছে এতিয়া অলপমান আগত শুই উঠিলোঁ, আৰু উঠিয়ে মোৰ ফাৰ্ষ্ট ৰুটিন হৈছে স্কিন কেয়াৰ কৰা। মাতে বহি গৈছেগৈ। চ' মোৰ ফাৰ্ষ্ট কাম হৈছে স্কিন কেয়াৰ কৰা। একচুৱেলি ফাৰ্ষ্ট কাম হৈছে মোবাইল কিবা কিবি চাৰ্জ দিয়া বাৰু, আৰু বাকী যি কাম থাকে সেইবোৰ কৰা। কিন্তু তাৰপিছতে মই নিজৰ স্কিন কেয়াৰ কৰিবলৈ লওঁ, কাৰণ মুখত ইমান বেছি মানে বেয়া হৈ গৈছেগৈ। তো যদি মই স্কিন কেয়াৰ নকৰোঁ ন, গোটেই স্কিন মানে বৰবাদ। আৰু আহি আছে সন্মুখত এংগেজমেণ্ট, চ' এতিয়া যদি ভালকৈ মুখখন যতন নলওঁ, তেতিয়া সেই এংগেজমেণ্টৰ দিনাখন কেনেকুৱা বেয়া লাগিব দেখাত, হয় নহয়? চ' সেইটো কাৰণে মই ফাৰ্ষ্টতে এতিয়া ফেচ ৱাছ কৰিবলৈ ওলাইছোঁ। চ' শুই উঠিয়ে মই ব্ৰাছ চ্ৰাছ কৰাৰ আগতে ফেচ ৱাছ কৰোঁ। চ' মই এতিয়া ইউজ কৰিম মামা আৰ্থৰ এইটো হানি মালাই ফেচ ৱাছ, যোনটো মই ৰেগুলাৰ বেছত ইউজ কৰি আছোঁ, আৰু খতম হ'বলৈ হৈছে আৰু বেছি নাই। চ' এতিয়া মই এইটো ইউজ কৰিম। চ' আফটাৰ ইউজিং মামা আৰ্থ হানি মালাই ফেচ ৱাছ, মাই স্কিন ফিল স্মুথ, লাইট এণ্ড গ্ল'য়িং। ইট জেণ্টলি ক্লিনজেছ অফ মাই অল ডাৰ্ট এণ্ড পলিউশ্যন। একচুৱেলি ইয়াতে থকা হানিয়ে আমাৰ স্কিনখন পিউৰিফাই কৰাত সহায় কৰে, লগতে মালাইয়ে আমাৰ স্কিনখন স্মুথ কৰাত সহায় কৰে। চ' ইয়াৰ এতিয়া মই ফেচ ৱাছ কৰি আহিলোঁ, আৰু আপোনালোকে হয়তো অলপমান ডিফাৰেণ্ট দেখিব পাৰিছে বিফৰ আৰু আফটাৰ। অলপমান এতিয়া মোৰ স্কিনখন গ্ল' কৰিবলৈ লৈছে। চ' ফেচ ৱাছ কৰাৰ পিছতে মই এতিয়া ইউজ কৰিম মামা আৰ্থৰে হানি মালাই অইল ফ্ৰী ফেচ মইশ্চাৰাইজাৰ। এই মইশ্চাৰাইজাৰটো অইল ফ্ৰী হোৱাৰ লগতে নন ষ্টিকি হয়, যাৰ কাৰণে আমাৰ স্কিনখন বিৰাট বেছি স্মুথ কৰি ৰখাত সহায় কৰে। চ' মামা আৰ্থ হৈছে এটা ইণ্ডিয়ান ব্ৰেণ্ড, আৰু ইয়াৰ সকলোবিলাক প্ৰডাক্টেই নেচাৰেল ইনগ্ৰিডিয়েণ্টছ দি বনোৱা হয়, আৰু ই মেড ছেফ হোৱাৰ লগতে ডাৰ্মেটলজিকেলি টেষ্টেডো হয়। আৰু যেতিয়া আপোনালোকে মামা আৰ্থৰ পৰা যিকোনো এটা প্ৰডাক্ট অৰ্ডাৰ কৰিব, আৰু সেই অৰ্ডাৰটো আপোনালোকৰ এজোপা গছৰ লগত লিংক কৰিব, কাৰণ তেওঁলোকে 2025 চনলৈকে 1 মিলিয়ন অৰ্থাৎ 10 লাখ গছ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছে। চ' আপোনালোকেও যদি বিচাৰে প্ৰডাক্ট এটা বাই কৰিবলৈ, তেনেহ'লে ডেছক্ৰিপশ্যনতে মই লিংক দি থৈ দিছোঁ। আৰু লগতে মামা আৰ্থৰ প্ৰডাক্টবিলাক বাই কৰাৰ আগত যদি আপোনালোকে মোৰ এই কুপন ক'ডটো অৰ্থাৎ GB2023 এই ক'ডটো যদি ইউজ কৰে, তেনেহ'লে এডিশ্যনেল 20% অফ পাব। তাৰ উপৰি মামা আৰ্থৰ সকলোবিলাক প্ৰডাক্টে এভেইলেবল আছে নাইকা, ফ্লিপকাৰ্ট, এমেজন, পাৰ্পল আৰু মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু এপতো বৰ্তমান সকলোবোৰ প্ৰডাক্ট এভেইলেবল হৈ গৈছে। চ' মইতো ইউজ কৰি বিৰাট বেছি ভাল পাইছোঁ, সেয়েহে আপোনালোকলৈ ৰেকমেণ্ড কৰিলোঁ, যদি বিচাৰে বাই কৰি চাবলৈ পাৰে। এক্সাইটেড নে এংগেজমেণ্টৰ কাৰণে? হাই গাইজ, চ' আজি হৈছে ডে 2, আৰু যোৱাকালি কিবাকিবি অলপমান বজাৰ কৰিলোঁ। আজি আহিছোঁ মই নীলু মা দেউতাৰ লগত আহিছোঁ বজাৰ কৰিবৰ কাৰণে, সেই এংগেজমেণ্টৰ কিবাকিবি বজাৰ আৰু।
আৰু আজিতো মই ইমান বিশেষ তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিম কাৰণ দোকানবিলাকো ভিডিঅ'বিলাক কৰা অলপমান মানা আছে তো অলপমান থুলমূলকৈ সেনেকৈ দেখুৱাবলৈ চেষ্টা কৰিম ন তুমি মোক হেল্প কৰি দিবা আৰু কেনেকুৱা কি কাপোৰ চাপোৰ লৈ গোটেইখিনিতো আপোনালোকক দেখুৱামেই তো চাই থাকিব ব্লগটো চ' যোৱাকালি একচুৱেলি মামীহঁতৰ লগত শ্বপিং কৰিবলৈ আহোঁতে এযোৰ চাদৰ মেখেলা ল'লোৱে মই যোনযোৰ চাদৰ মেখেলা মানে পাপাই মোক গিফ্ট দিছে তো সেইযোৰ কাপোৰযোৰ মই একচুৱেলি চিলাবৰ কাৰণে দিলোঁ যিহেতু সময় একেবাৰে কম আমাৰ এংগেজমেণ্টৰ ডেট 5 দিনৰ আগত মানে ঠিক কৰা গৈছে যাৰ কাৰণে ইমান বেছি লৰালৰিকৈ আমি সকলোবিলাক কাম কৰিব লগা হৈছে চ' এতিয়া আমি আকৌ বজাৰ কৰিবলৈ আহিছোঁ নীলু মই আৰু তাৰ মা দেউতাৰ লগত আচলতে তেওঁলোকে মোক যোনযোৰ কাপোৰ দিব চ' সেই কাপোৰযোৰ একচুৱেলি মোৰ মতে বোলে চিলেক্ট কৰিব লাগে সেইকাৰণে আজি মোক বজাৰ কৰিবলৈ লৈ আহিছে তো তাকে এযোৰকৈ কাপোৰবিলাক চিলেক্ট কৰি আছোঁ পিন্ধি একচুৱেলি তেওঁলোকৰ এটা কথা ভাল লাগিছে মোৰ পচন্দ মতে যে গোটেইখিনি বজাৰ কৰিবলৈ তেওঁলোকে মোক এখন সুবিধাকণ দিছে সেইটো কাৰণে মোৰ বিৰাট বেছি ভাল লাগিছে আৰু মই আজিৰ ভিডিঅ'টোত অলপমান ভইচ অভাৰ দিব লগা হৈছে কাৰণ তাতে বিৰাট বেছি নইজ আহি আছিলে সেইটো কাৰণে একো বিশেষ তেনেকৈ কথা কৈ তাত ব্লগ বনোৱা নহ'লে পিছে আমি যোনখন দোকানত গৈছোঁ তাত কাপোৰৰ কালেকশ্যন খুব বেছি ভাল আছিলে আৰু আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি থৈ দিছে তেনেহ'লেতো গম পাইছেই চাগে মোক কোনযোৰ কাপোৰ চিলেক্ট কৰিলোঁ তো তাতে একচুৱেলি মই আগতীয়াকৈ সকলোবিলাক আপডেট দি থাকোঁ এইযোৰ কাপোৰ পিছে মোৰ বিৰাট বেছি ভাল লাগিছে কালাৰৰ পৰা আদি কৰি আৰু সিফালে নীলু মা দেউতাককো দেখাইছোঁ তেওঁলোকেও খুব বেছি ভাল পাইছে আৰু এতিয়া সময় হৈছে নীলুৰ কাৰণে কিবা এটা শ্বপিং কৰা কাৰণ সি যিহেতু লগত আছে মই ভাবিছোঁ তাৰ কাৰণে এতিয়া এটা কুৰ্তা এটা লৈ লওঁ তাৰ পচন্দ মতে চ' এফালৰ পৰা এতিয়া আমি জেন্টছৰ কুৰ্তা চাই আছোঁ তো এইটোও পিছে মোৰ ভাল লাগিছে তাৰপিছত অৰেঞ্জ কালাৰটো ভাল লাগিছে এতিয়া গুড মৰ্ণিং চ' আজি আকৌ এটা নতুন দিন এই ভ্লগটোত যে কিমান বেছি টুকুৰা টুকুৰিকৈ মানে কিমান দিনৰ যে ভ্লগৰ ফুটেজ সোমাই আছে মই এডিট কৰিলেহে মানে গম পাম চ' কথাটো হৈছে চ' যোৱাকালি প্ৰায় বজাৰ কৰিবলৈ ৰখিয়ে গ'ল চ' আকৌ আমি বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ একচুৱেলি এংগেজমেণ্ট বুলি ক'লে দেখাত লাগে সৰু হয় এংগেজমেণ্টটো পুটুককৈ থুলমূলকৈ পাতি থ'লে হ'ব কিন্তু নহয় গাইজ বহুত বেছি বস্তুৰ প্ৰয়োজন হয় এতিয়া নীলুৰ কাৰণে আকৌ কিবা কিবি আমি বজাৰ কৰিবলৈ গৈ আছোঁ মানে ইমান বিশেষ তেনেকৈ ভ্লগ শ্বুট নকৰোঁ কাৰণ ভ্লগ শ্বুট কৰিলে আকৌ এটা মানে মাথাত এটা হেৰি সোমাই থাকে ভিডিঅ' বনাব লাগে চ' মই ভালকৈ মই কামখিনি কৰি আহোঁ যিহেতু একেবাৰে হাতত সময় কম আৰু আপোনালোকে এটা স্পেচিয়েল ভ্লগ মানে চাবলৈ পাব য'ত মানে মই নীলুৰ কাৰণে এটা স্পেচিয়েল বস্তু কিনিছোঁ মোৰ নিজৰ ছেভিংছৰ পৰা তো সেই ভ্লগটো আপোনালোকে একেবাৰে মিছ নকৰিব বিৰাট বেছি স্পেচিয়েল হয় আৰু এতিয়া তেন্তে আজিৰ ভ্লগটো ইমানতে এণ্ড কৰোঁ কাৰণ আৰু বহুতো কাম আছে হাতত যেতিয়া সময় কম হয় ন তাৰ উপৰি ঘৰত যেতিয়া মানুহ মানে কম হয় গোটেই প্ৰেছাৰবিলাক সেই 2-এজন মানুহৰ তাতে মানে পৰি যায়গৈ সেইটো কাৰণে বেছি মই ভিডিঅ' টাইম দিবলৈ পৰা নাই তো তাৰ কাৰণে চৰি কিন্তু যোনকেইটা ভ্লগ আহিব একেবাৰে স্পেচিয়েল ভ্লগ আহিব সেইকেইটা আপোনালোকে মিছ নকৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থৈ দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল বাটনটো প্ৰেছ কৰি থৈ দিব যাতে নতুন নতুন ভ্লগবিলাকৰ আপডেট আপোনালোকে পাই থাকে এতিয়া তেন্তে আজিৰ ভ্লগটো বেছি দীঘলীয়া নকৰোঁ এইখিনিতে এণ্ড কৰোঁ থেংক ইউ ছ' মাছ গাইজ আজিৰ ভ্লগটো একেলগে চাই থকাৰ কাৰণে নেক্সট ভ্লগৰ সৈতে অতি সোনকালে